হাই বন্ধুসকল, আমি আজি ক'ত যাব ওলাইছোঁ? চনকা। গতিকে আজি আমাৰ ডিচেম্বৰ কেই তাৰিখ? আজি 27 তাৰিখ। 27 ডিচেম্বৰত আমি চনকা যাব ওলাইছোঁ। আমি পিকনিক খাব যাম ব্ৰহ্মপুত্ৰৰ পাৰত। আজি আৰম্ভণি, আমাৰ গাড়ী চব ৰেডি হৈ আছে, আমি সকলোৱে যাম। আৰু তাত কি কি হয় মই আপোনালোকক সকলো চব দেখাম। গতিকে মোৰ চেনেল স্মাৰ্ট জিতু চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, আৰু লগতে যদি কিবা কমেণ্ট কৰিবলগীয়া থাকে কমেণ্ট কৰে। গতিকে সকলোৱে কওক স্মাৰ্ট জিতু চেনেলটো যেন ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি কিবা কমেণ্ট কৰিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আমাৰ লগত আছে এজন ড্ৰাইভাৰ দা, আমাক আজি চনকা ঘূৰাই আনিব। আৰু লগত আছে কমলনাথ, তেওঁ মাইকমেন, আমাৰ সকলো মাইকৰ চোৱা চিতা কৰিব। আৰু লগতে আন বন্ধুকেইজন আছে, এজন ইন্দ, তাৰপাছত আছে এজন গোপাল নাথ, এজন কনক, এজন কৃষ্ণ, এজন দীপক নাথ, আমাৰ লগত আছে বন্ধু। ঐ ভকতসকল, এয়া বোলে চনকা, বুজিছা না? এই চনকাত বোলে খোজ কাঢ়িব লৈছোঁ। আৰম্ভণি ভৰি বিষাই নোযোৱালৈকে যেতিয়ালৈকে ভৰি বিষাই নাযায় তেতিয়ালৈকে চনকা নাপাওঁ। এতিয়া চনকা আৰম্ভণি বহুত মানে ৰুলছ ৰেগুলেশ্যন কৰিছে, যেনে বোলে চাউণ্ড বজাব নিদিয়ে, একো বজাব নিদিয়ে, গাড়ীত উঠিব নিদিয়ে, মানুহ নমাই আনিছে, ইয়াকে চনকা কয়। ৰাইজে যদি এইখিনি জেগা আপোনালোকে পিছত চইচ কৰে তেতিয়াহ'লে আহিব পাৰে, আৰু যদি নোৱাৰে চইচ নকৰে তেতিয়াহ'লে এবাৰ ৰাম আৰু বুজিছে না? আৰু এটা কথা, ইয়াত DJ আনি লাউড চাউণ্ড আনি কোনো টকা পইচা খৰচ কৰি লাভ নাই। যদি পাতি ঢোলতা আনে তেতিয়া বঢ়িয়া হ'ব। এই আগত গৈ আছে নহয়, লাইভ হৈ যাবি, চাবি দেই সাৱধান। পাহাৰে মছলা দেখা পায়। জায়গা বলে সিলেক্ট করছি পার হওয়া পারা যায় বন্ধুসকল, ইয়াৰ পৰা আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখাম।
এনেকৈ লাউড বজায় গান বজায় এনজয় কৰিম বুলি ভাবে তেনেহ'লে এই প্লেচটোত আপোনালোকে নিজে চিলেক্ট কৰি ল'ব ভাল হয় নে নহয় আপোনালোকে নিজেও ভাবি চাব কিন্তু এটা কথা ভাল যে এই প্লেচটোত ধুনীয়া পৰিৱেশ মানুহ বহুত হৈছে আৰু 2 নম্বৰতে পৰিৱেশটো শীতল টাইপ লাগিছে শীতলতাই ভৰি আছে মানে হুলস্থুল নাই কোনো হাই হুলস্থুল নাই চাওক এই প্লেচটোকে কয় চনকা কিন্তু আমি আহিছিলোঁ ডিজে ভাড়া কৰি আহিছিলোঁ লৈ আহিছিলোঁ ইয়াত বজাম গাম নাচিম সেইবুলি ডিজে ভাড়া কৰি লৈ আহিছিলোঁ কিন্তু দুৰ্ভাগ্য যে আমাক ইয়াত ডিজে এলাউ নকৰে গতিকে আমি ডিজে আনিব নোৱাৰিলোঁ আৰু ডিজে বজাবও নোৱাৰোঁ ইয়াত এলাউ নাই বোলে এয়া বন্ধুসকল আমাৰ ভোজৰ ভাতত জুই দিবৰ কাৰণে চব ৰেডি হৈছে পিকনিক ভোজে হ'ব টেঙা আমাৰ গোপাল নাথে বহুত কি কৈছে গাহৰি মাংসখিনি বনাই আকৌ হয় হাঁহৰ মাংস বনোৱা লাগে কমলে আকৌ ৰৈ থাকিব লাগিব না দুইটা সমানে বনাই দিম চৌকা চৌ আছে দুটা চৌ বনাই চৌ দুটা আছে এতিয়া চৌকা পাতিবা ফিল কৰি চৌকি আছে ন কাগজে বনোৱা আমাৰ গোপাল নাথে বহুত স্পেচিয়েল খানা বনায় গতিকে স্পেচিয়েল মিস্ত্ৰী নামত তাকে গোপালক আমি মিস্ত্ৰী নামত আমাৰ গোপাল নাথক আমি আদৰণি জনাইছোঁ তাৰপাছত এজনে পিঁয়াজ কাটি আছে এফালে দেখা দিয়ক আমাৰ ইন্দ্ৰনাথ পুৰা পিঁয়াজ কাটাত ব্যস্ত আমাৰ এজন কনক নাথ নে দেউৰী এইফালে আহা তুমি এইফালে আহা মুখখন দেখা নাই নহয় ৰাইজে এইফালে কনক নাথ এই আমাৰ কমল নাথ চৌধুৰীত ব্যস্ত তাৰপিছত আমাৰ কৃষ্ণকাই আপুনি এই আমাৰ কৃষ্ণকাই কৈছে কিবা এটা কামত বিজি আছে আমাৰ সেইজন গৈ আছে কলপাত ধুবলৈ ব্ৰহ্মপুত্ৰৰ পানীত কলপাত আৰু চৌ ধুব গৈছে চনকা আপোনালোকে ইমানেই বুলি ধৰক চনকাত ইমানখিনি চাবলগীয়া দেখিবলগীয়া আছে মেইন ইয়াত এটাই পপুলাৰ বা এটাই হ'ব লগা আছে যে চনকাত ব্ৰহ্মপুত্ৰৰ পাৰত আপুনি এসাঁজ ব্ৰহ্মপুত্ৰৰ হাৱা লৈ ব্ৰহ্মপুত্ৰৰ বতাহত ব্ৰহ্মপুত্ৰৰ পানীৰে ধুই আপুনি এসাঁজ খাম বুলি ভাবে যদি এই প্লেচটোত আপোনালোকে আহি এনজয় কৰিব পাৰে চনকাৰ মই ভবালৈকে এইখিনি ধুনীয়া এনজয় আছে ইয়াৰ পাৰ হৈ গ'লে মেইন ব্ৰহ্মপুত্ৰ পাব চাগে কিন্তু পাৰ হ'বৰ কাৰণে কোনো সুবিধা নাই গতিকে আৰু ইমানৰ পৰা এলাউ নকৰিব আৰু যাবৰ কাৰণে সুবিধা নাই গতিকে আপোনালোকে ইমানখিনি চনকাৰ ইমানখিনি এনজয় মাংস লৈ দিয়া গাহৰি মাংস এইটো হাঁহৰ মাংস এইটো গাহৰিৰ মাংস এতিয়াহে ভাল লাগিছে না আকৌ এইটো হাঁহৰ মাংস
এইফালে হাঁহৰ মঙহ বাওঁফালে লৰাই থকাটো হাঁহৰ মাংস সোঁফালে লৰাই থকাটো গাহৰি মাংস কালাৰটো দিয়াই নাই মানে দেই একো দিয়া নাই হালধি দিছে এইটোত হালধি দিয়া নাই পানী